কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ভাৰত পুৰাণ আদি জহত প্ৰকাশ কৰয় নানামত যত মহাজন খবৰ সভা মধ্যত পৰময়ানন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নুহন্ত যাবে বেকত ৰাম মহাভাগৱত নুহন্ত যাবে বেকত নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই সমস্ত আপোনাক সকলো লোকে শতকোটি প্ৰণাম জনাইছোঁ। ধাৰাবাহিক ভাগৱত পাঠ আৰু আলোচনাৰ নৱম খণ্ডটিলৈ আপোনাসৱৰ ওচৰত উপস্থিত হৈছোঁ। যোৱা খণ্ডটিত প্ৰথম স্কন্ধ প্ৰথম অধ্যায়ৰ ব্যাস-নাৰদ সংবাদৰ দেৱৰ্ষি নাৰদে মহৰ্ষি ব্যাসদেৱক ভাগৱত শাস্ত্ৰ ৰচনা কৰি গোবিন্দৰ গুণ নাম প্ৰচাৰ কৰিবলৈ উপদেশ দিছিল, যাতে গোবিন্দৰ গুণ নাম প্ৰচাৰ কৰিলে ব্যাসদেৱৰ চিত্ত শান্ত হোৱাৰ লগতে জনসমাজতো লোকসকলক কৃষ্ণৰ গুণ নাম ল'বলৈ উপদেশ দিয়া হয়। সেই গুণ নামৰ মহত্ব বুজাবলৈ গৈ দেৱৰ্ষি নাৰদে তেওঁ উপৰি জন্মৰ কথা অৰ্থাৎ পূৰ্বৰ জন্মৰ কথা ক'বলৈ আগবাঢ়িছে। আজি তেওঁৰ উপৰি জন্মৰ বৃত্তান্তৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। দেৱৰ্ষি নাৰদে তেওঁৰ উপৰি জন্মৰ কথা ক'বলৈ গৈ এনেদৰে কৈছে। পদ উপৰি জন্মৰ কথা শুনিও মাৰ আছিলো আমি দ্বিজ দাসীৰ কুমাৰ কৃষ্ণত ভকত চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলোহো আমি দ্বিজ দাসীৰ কুমাৰ
উপৰি জন্মত অৰ্থাৎ পূৰ্বজন্মত আমি দ্বিজৰ দাসী অৰ্থাৎ এজন ব্ৰাহ্মণৰ দাসীৰ পুত্ৰ আছিলোঁ। এতিয়া কথা হ'ল নাৰদটো ব্ৰহ্মাৰে পুত্ৰ আছিল। দাসী পুত্ৰ কেনেকৈ বা কিয় হ'ব লগা হ'ল? তেওঁৰ জন্মৰ বৃত্তান্ত এনেধৰণৰ। পূৰ্বতে সৰ্বপ্ৰথম নাৰদ ব্ৰহ্মাৰে পুত্ৰ আছিল। ব্ৰহ্মাই প্ৰজা সৃষ্টি কৰিবৰ বাবে প্ৰথমে 4জন পুত্ৰ জন্ম দিছিল। তেওঁলোকৰ নাম আছিল সনক, সনন্দ, সনত কুমাৰ আৰু সনাতন। তেওঁলোকক ব্ৰহ্মাই সংসাৰ কৰি মানুহ সৃষ্টি কৰিবৰ বাবে আদেশ কৰিছিল। কিন্তু তেওঁলোকে সংসাৰৰ মায়াবন্ধনত আসক্ত হ'বৰ ইচ্ছা নকৰি কৃষ্ণৰ আৰাধনা কৰিবলৈ বনলৈ গুচি গৈছিল। তাৰ পাছতে ব্ৰহ্মাই নাৰদক জন্ম দিছিল। নাৰদকো পিতৃ ব্ৰহ্মাই প্ৰজা সৃষ্টিৰ বাবে আদেশ কৰিলে। কিন্তু নাৰদেও সংসাৰ কৰি মায়াত আবদ্ধ হ'ব নিবিচৰাত ব্ৰহ্মাৰ খং উঠিল। খঙতে তেওঁ নাৰদক গন্ধৰ্বজনীত জন্ম ল'বলৈ অভিশাপ দিলে। নাৰদেও ওলোটাই ব্ৰহ্মাক অভিশাপ দিলে, যাৰ বাবে ব্ৰহ্মাৰ পৃথিৱীৰ মানুহৰ পৰা পূজা পোৱা নাছিল। আনফালে নাৰদে পিতৃ ব্ৰহ্মাৰ অভিশাপৰ ফলত গন্ধৰ্বজনীত জন্ম লাভ কৰি গন্ধৰ্বসকলৰ ৰজা হয়। তেওঁ গন্ধৰ্বৰ ৰজা হৈ অলেখ ঐশ্বৰ্যৰ অধিকাৰী হৈছিল। নাৰদ যিজনা গন্ধৰ্বৰ ঘৰত জন্ম লাভ কৰিছিল সেইজনাও অতুল ঐশ্বৰ্যৰ অধিকাৰী আছিল। নাৰদ যিজনা গন্ধৰ্বৰ ঘৰত জন্ম লাভ কৰিছিল সেইজনাও অতুল ঐশ্বৰ্যৰ অধিকাৰী আছিল। কিন্তু তেওঁ পূৰ্বতে অপুত্ৰক আছিল। সেইবাবে তেওঁৰ মনত বৰ দুখ হৈছিল। গুৰুৰ উপদেশত তেওঁ পুষ্কৰ তীৰ্থত গৈ শিৱক ধ্যান কৰিছিল। ধ্যানত তুষ্ট হৈ শিৱই তেওঁক কি বৰ লাগে সুধিলে। গন্ধৰ্ব ৰজাই শিৱক প্ৰণাম জনাই ক'লে, তুমি যদি তুষ্ট হৈছা, মোক এজন ভক্তিপৰায়ণ সুপুত্ৰ দিয়া আৰু আন এটি বৰৰ প্ৰভাৱত মোৰ যে সদায় হৰিৰ প্ৰতি ভক্তি থাকে সেই বৰ প্ৰদান কৰা। গন্ধৰ্বৰ কথা শুনি শিৱই ক'লে, তুমি মাত্ৰ এটা বৰ প্ৰাৰ্থনা কৰা, দুটা বৰ প্ৰাৰ্থনা কৰা অনুচিত। বিজ্ঞজনে হৰিভক্তিকহে প্ৰাধান্য দিয়ে। হৰিভক্তি কৰাসকলে মৃত্যুৰ পাছত গোলোকত বাস কৰিব পাৰে। মোৰ কথা শুনা, মই হৰিভক্তিপৰায়ণ হ'বলৈ বৰ প্ৰদান কৰিব নোৱাৰিম। স্বয়ং হৰিয়েহে সেই বৰ প্ৰদান কৰিব পাৰে। তেওঁৰ বাহিৰে আনে হৰিভক্তি প্ৰদান কৰিব নোৱাৰে। গন্ধৰ্ব ৰজাই ক'লে, হে প্ৰভু সদাশিৱ, মোক হৰিভক্তি প্ৰদান কৰা আৰু আন এটি বৰত মোক এজন হৰিভক্ত পুত্ৰ লাভ হ'বলৈ বৰ প্ৰদান কৰা। নহ'লে মই নিজৰ মূৰ নিজেই কাটিম অথবা জ্বলন্ত অগ্নিত জাপ দি হ'লেও প্ৰাণ ত্যাগ কৰিম। ৰজাই সেই বুলি কৈ চকুলো টুকিব ধৰিলে। শিৱই অৱশেষত দুয়োটা বৰকে দিবলৈ মান্তি হ'ল আৰু ক'লে, তুমি হৰিভক্ত পুত্ৰও লাভ কৰিবা আৰু তুমিও হৰিভক্তি লাভ কৰিবা। সেই বুলি কৈ শিৱ অন্তৰ্ধান হ'ল। পিতৃ ব্ৰহ্মাৰ শাপত নাৰদে পৃথিৱীলৈ আহি সেইজনা গন্ধৰ্বৰ ঘৰত জন্ম লাভ কৰিলে। গন্ধৰ্ব ৰজাৰ গুৰু বশিষ্ঠ মুনিয়ে পুত্ৰৰ লক্ষণ দেখি শ্ৰী উপবৰ্ষণ নাম ৰাখিলে। এনেদৰে নাৰদে উপবৰ্ষণ নামেৰে গন্ধৰ্বৰ ঘৰত জন্ম লাভ কৰে। উপবৰ্ষণ ডাঙৰ হোৱাত বশিষ্ঠ মুনিৰ ওচৰত হৰিমন্ত্ৰৰ শিক্ষা লাভ কৰিলে। হৰিমন্ত্ৰ শিক্ষা লাভ কৰি যুৱক উপবৰ্ষণে গণ্ডকী নদীৰ পাৰত দুষ্কৰ তপস্যা কৰি হৰিৰ কৃপা লাভ কৰিবৰ যত্ন কৰিলে। এদিন গন্ধৰ্বৰ কন্যাসকলে সেই নদীত স্নান কৰিবলৈ গৈ উপবৰ্ষণক
দেখা পালে। কন্যাসকলে উপবৰ্ষণৰ ৰূপ শ্ৰীচেহেৰাত মুগ্ধ হৈ স্বামী ৰূপে পাবলৈ ইচ্ছা কৰি যুগ বলেৰে দেহ ত্যাগ কৰিলে আৰু চিত্ৰৰথ নামৰ গন্ধৰ্বৰ ঘৰত জন্ম লাভ কৰিলে আৰু পিছত তেওঁলোকৰ পিতৃৰ কথামতে উপবৰ্ষণক স্বামী ৰূপে লাভ কৰিলে। উপবৰ্ষণে তেতিয়া তপ জপ বিসৰ্জন দি পত্নীসকলৰ লগত ৩ লাখ বছৰ নিৰ্জন বনত বিহাৰ কৰি থাকিল। তাৰ পিছত পিতৃৰ সিংহাসনত বহি ৰজা হৈ ৰাজ্য শাসন কৰিব ধৰিলে। এটিদিনাখন উপবৰ্ষণ হৰিৰ গুণ কীৰ্তন কৰিবলৈ পুষ্কৰ তীৰ্থলৈ গমন কৰিলে। পুষ্কৰ তীৰ্থত দেৱতাসকলৰ লগত মিলি ব্ৰহ্মাদেৱে অপেশ্বৰী ৰম্ভাৰ নৃত্য উপভোগ কৰি আছিল। উপবৰ্ষণেও গৈ ৰম্ভাৰ নৃত্য উপভোগ কৰিছিল। ৰম্ভাৰ সুন্দৰ দেহ দৰ্শন কৰি উপবৰ্ষণ কামদেৱৰ পঞ্চহৰত জৰ্জৰিত হ'ল। দেৱতাসকলে সেই দৃশ্য দেখি হাঁহিলে। কামাতুৰ উপবৰ্ষণে হৰিনাম বিসৰ্জন দি কামপাশত বন্দী হোৱাত পিতামহ ব্ৰহ্মাই মহাক্ৰোধ কৰি উপবৰ্ষণক অভিশাপ দি ক'লে, তুমি হৰি গুণগান কৰি কামপাশত আবদ্ধ হৈ মহাপাপ কৰিলা। তোমাৰ এই কাম উচিত হোৱা নাই। তুমি দেৱদেহ ত্যাগ কৰি গন্ধৰ্ব হৈছা। তুমি এতিয়া পুনৰ এই দেহ ত্যাগ কৰি ক্ষুদ্ৰ যোনিত জন্ম লাভ কৰিব লাগিব। পুনৰ যেতিয়া বৈষ্ণৱৰ সংগ লাভ কৰিব পাৰিবা, তেতিয়াহে তুমি মোৰ পুত্ৰ হ'ব পাৰিবা। ব্ৰহ্মাই এইদৰে অভিশাপ প্ৰদান কৰি স্বস্থানলৈ প্ৰস্থান কৰিলে। তেতিয়াহে গন্ধৰ্বতনয় উপবৰ্ষণে নিজৰ ভুল বুজিব পাৰিলে যে তেওঁৱেই অভিশপ্ত নাৰদ। তেওঁ তেনে কৰ্মৰ বাবে মনত বৰ দুখ পালে আৰু ব্ৰহ্মাৰ শাপৰ ফলৱতী কৰিবলৈ সেই স্থানতে দেহ ত্যাগ কৰিলে। সেই কালতে কন্যাকুব্জ নামৰ এখন দেশত দ্ৰুমিল নামৰ এজন গোপৰজা আছিল। তেওঁৰ পত্নীৰ নাম আছিল কলাৱতী। স্বামীৰ বাবে তেওঁ বন্ধা আছিল। স্বামীৰ আজ্ঞালৈ কলাৱতীয়ে পুত্ৰ কামনাৰে কশ্যপ মুনিৰ আশ্ৰমলৈ গমন কৰিছিল। মুনি ধ্যানত বহি আছিল। কলাৱতী মুনিৰ ধ্যান ভংগ হোৱালৈ অপেক্ষা কৰি বহি থাকিল। মুনিৰ ধ্যান ভংগ হোৱাৰ পাছত কলাৱতীক দেখি তেওঁ কিয় আহিছে সোধাত কলাৱতীয়ে মৃদু হাঁহি মাৰি মুনিক ক'লে, হে মুনিশ্ৰেষ্ঠ, আপুনি মোক এটি পুত্ৰ সন্তান দিয়ক। আপুনি জ্ঞানী তপোধন, মোৰ মনৰ বাঞ্ছা পূৰণ কৰক। কলাৱতীৰ কথা শুনি কৃষ্ণ ভক্ত কশ্যপ মুনিয়ে খংভাৱে ক'লে, তুমি এই মুহূৰ্ততে ইয়াৰ পৰা আঁতৰি যোৱা। মুনিৰ কথা শুনি কলাৱতীয়ে কান্দি কাটি আশ্ৰমতে বহি থাকিল। সেই সময়তে সৰগৰ অপেশ্বৰী মেনকাই সেই স্থানেৰে গমন কৰিলে। ৰূপৱতী মেনকাৰ শৰীৰৰ সৌন্দৰ্য দেখি কশ্যপ মুনি কামাতুৰ হ'ল। তেওঁ ৰেতহপাত হৈ মাটিত পৰিল। কলাৱতীয়ে সেই ৰেতহ হাতত লৈ পান কৰিলে। তেওঁ মুনিক প্ৰণাম জনাই নিজ ঘৰলৈ গমন কৰিলে আৰু স্বামীক সকলো কথা বিৱৰি ক'লেগৈ। গোপৰজা দ্ৰুমিলে আনন্দ প্ৰকাশ কৰি ক'লে, তুমি ভাগ্যৱতী হলা। যথাসময়ত এজন বৈষ্ণৱ সন্তান লাভ কৰিবা। তেওঁ আনন্দমনে ব্ৰাহ্মণসকলক মাতি আনি ধন ৰত্ন হাতী ঘোঁৰা গৰু আদি দান কৰিলে। কিছুদিনৰ পিছত গোপৰজা দ্ৰুমিল বদৰিকা আশ্ৰমত গৈ কৃষ্ণক আৰাধনা কৰি যোগাসনত বহি প্ৰাণ ত্যাগ কৰিলে। স্বামীৰ মৃত্যুত কলাৱতীয়ে চিঞৰি চিঞৰি কান্দিলে। তেওঁ অগ্নিত জাপ দি প্ৰাণ ত্যাগ কৰিব বিচৰাত এজন ব্ৰাহ্মণে তেওঁক ৰক্ষা কৰিলে। ব্ৰাহ্মণে কলাৱতীক কন্যা জ্ঞান কৰি নিজ গৃহলৈ লৈ গ'ল। কিছুদিন পিছত
কলাৱতীৰ এটি পুত্ৰ সন্তান জন্ম পালে। সেই পুত্ৰৰ ৰূপৰ তুলনা নাই। সূৰ্যৰ সমান মহাতেজা, চন্দ্ৰৰ দৰে সুন্দৰ ৰূপ, তেওঁ ভৰিত পদ্ম আৰু চক্ৰ চিহ্ন। কলাৱতীয়ে পুত্ৰৰ মুখ দেখি স্বামীৰ সুখ পাহৰিলে। ব্ৰাহ্মণে সেই পুত্ৰটিক নিজ সন্তানৰ দৰে পালন কৰিলে। সেইজনেই উপবৰ্ষণ। ব্ৰহ্মাৰ অভিশাপত নাৰদে এইবাৰ ক্ষুদ্ৰাণীৰ গৰ্ভত জন্ম লাভ কৰিলে। সেয়ে নাৰদে কৈছে, আছিলোহু আমি দ্বিজ দাসীৰ কুমাৰ। এই দ্বিজ দাসীৰ কুমাৰ দুই ধৰণে ব্যাখ্যাত দাঙি ধৰিব পাৰি। প্ৰথম হ'ল, নাৰদৰ মাক কলাৱতীক যিহেতু এজন ব্ৰাহ্মণে নিজ ঘৰলৈ আনি ৰাখিছিল আৰু মাকে যিহেতু ব্ৰাহ্মণজনক আলপৈচান ধৰিছিল, সেয়ে মাকক ব্ৰাহ্মণজনৰ অৰ্থাৎ দ্বিজজনৰ দাসী বুলি পৰিচয় দি দ্বিজ দাসীৰ কুমাৰ বুলিছে। দ্বিতীয়তে, কলাৱতীৰ গৰ্ভধাৰণ যিহেতু দ্বিজ কশ্যপৰ ঔষধ হৈছিল, সেয়েহেও হয়তো দ্বিজ দাসীৰ কুমাৰ বুলিছে। যি কাৰণতে নহওক, নাৰদ যে নিজে এজন দ্বিজ অৰ্থাৎ ব্ৰাহ্মণ, সেইটো সত্য। আৰু এই দ্বিজ দাসীৰ কুমাৰেই হৰিনাম জপ কৰি সেই জনমত দেহ ত্যাগ কৰি ব্ৰহ্মাৰ শৰীৰত বিলীন হৈ আকৌ পুনৰ ব্ৰহ্মাৰ কণ্ঠৰ পৰা জন্ম লাভ কৰে। এই দাসীৰ পুত্ৰ হৈ লোৱা ব্ৰাহ্মণৰ ঘৰত জন্মৰ কথাকে ক'বলৈ গৈ, কৃষ্ণত ভকতচাৰী পৰম সন্ন্যাসী, বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি। সেই ব্ৰাহ্মণজনৰ ঘৰত বাৰিষা কালত 4জন পৰম কৃষ্ণ ভক্ত সন্ন্যাসী আহি থাকিব ল'লে, অৰ্থাৎ ব্ৰাহ্মণৰ ঘৰত আলহী হলি। তাৰ পাছত কৈছে, 5 বৰিষৰ আমি অবুধ সৱাল, হৈ পাঁচিলেহে ধৰুণীতে তা সম্বাৰয়াল। শুনো কৃষ্ণ কথা সদা কৰন্তে কীৰ্তন, তা সম্বাৰ কৰোণীতে উচিষ্ট ভোজন। নাৰদে কৈছে, সেই সময়ত আমি 5 বছৰীয়া অবোধ বালক। তেওঁলোকে কিবা কামলৈ পাছিলেহে সদায় তেওঁলোকৰ আল ধৰোঁ। তেওঁলোকে সদায় কৃষ্ণ কীৰ্তন কৰে আৰু মই শুনি থাকোঁ। আৰু তেওঁলোকে কৰা ভোজনৰ উচিষ্ট অৰ্থাৎ এৰা আহাৰবিলাক মই ভোজন কৰিছিলোঁ। এৰাম গোচাইলে মনৰ মল সন্তৰ সংগতি, কৃষ্ণ হেন দেৱ তপ হৰিল মোৰ মতি। ৰাত্ৰি দিনে গৱাই লোকে খবৰ গুণ যশ, মনতই উপজিয়া হৈ কৃষ্ণ কথা ৰস। সেইহেন সন্তৰ সংগত থকাৰ কাৰণে মোৰ মনৰ মল অৰ্থাৎ বেয়া ভাৱ কুচিন্তা আদি গুচি মোৰ মন পবিত্ৰ হৈছিল। দিনে নিশাই কেৱল কেশৱৰ অৰ্থাৎ কৃষ্ণৰ গুণগান গাবলৈ ধৰাত মোৰ মন কৃষ্ণ কথাৰ অমৃত ৰসেৰে ভৰি পৰিছিল। ইয়াতে কৈছে, গোচাইলে মনৰ মল সন্তৰ সংগতি বুলিছে। সন্তৰ সংগ ল'লে যে মন শুদ্ধ পবিত্ৰ হয়, সেই কথাকে বুজাইছে। যিহেতু সন্তৰ সংগত সৎ কথাহে আলোচনা হয়, সেয়ে আমিও অসৎ সংগ ত্যাগ কৰি সৎ সংগহে বিচাৰিব লাগে।
ৰাম নয়নৰ ঝৰে নীৰ তনুলু মাঞ্চিত ভকতৰ সংগত পবিত্ৰ ভৈল চিত্ত বাৰিষা বঞ্চিয়া চাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰা অলকৰৈ মন নয়নৰ ঝৰে নীৰ তনু ৰোমাঞ্চিত ভকতৰ সংগত পবিত্ৰ ভৈল চিত্ত বাৰিষা বঞ্চিয়া চাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰাৱল কৰৈ মন কৃষ্ণৰ নাম কীৰ্তন শুনি শুনি মোৰ হৰিৰ কৃষ্ণ ভক্তিটো ৰোমাঞ্চিত হৈ চকুৰ পানী ওলাই গৈছিল আৰু সেই চাৰিজনা ভকতৰ সংগত মোৰ চিত্ৰ পবিত্ৰ হৈছিল আৰু বাৰিষা যোৱাৰ পিছতে সেই চাৰিজন কৃষ্ণ ভক্ত যাবলৈ ওলোৱাত মোৰ মন দুখত উত্ৰাৱল হৈছিল ৰাম পাছে পাছে যাওঁ কৰি কাতৰ শেষ গুৰু হব কিছু মোক দিও উপদেশ হেন বাপাত কি সংসাৰ কটাৰু আখি শুনিয়া সদয় ভৈলা চাৰিও নাহি পাছে পাছে যাওঁ কৰি কাতৰ আশেষ গুৰু হব কিছু মোক দিও উপদেশ হেন বা পাতকী সংসাৰক তৰু আখি শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী তেওঁলোক গুচি যাবলৈ ওলোৱাত তেওঁলোকৰ পিছে পিছে ময়ো গৈ আছিলোঁ আৰু কাতৰ কৰি কৈছিলোঁ হে গুৰুসকল মোক কিছু উপদেশ দিয়ক অৰ্থাৎ তত্ত্বজ্ঞান দিয়ক মই মহাপাপী মোক সংসাৰৰ পৰা উদ্ধাৰ হোৱাৰ জ্ঞান দিয়ক তেতিয়া চাৰিওজনে মোৰ কাতৰ অনুৰোধ শুনি মোৰ প্ৰতি সদয় হৈছিল ৰামুলতি ধৰিয়া মোক কৰিলা শ্বাস পৰম ৰহস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ভকতি ঈশ্বৰ মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষু দান উলটি ধৰিয়া মোক কৰিলা আশ্বাস পৰম ৰহস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ভকতি ঈশ্বৰ মহাজ্ঞান যেন অন্ধলাক দিলা দিব্য চক্ষু দান তেওঁলোকৰ পিছে পিছে গৈ মোক ধৰ্মৰ তত্ত্বৰ জ্ঞান প্ৰদান কৰিবলৈ কাকতি কৰাত তেওঁলোকে উলটি ধৰি মোক আশ্বাস দি প্ৰভু ভগৱন্তৰ পৰম ৰহস্য জ্ঞান প্ৰদান কৰিলে ৰহস্য জ্ঞান মানে কৃষ্ণই যে একমাত্ৰ পৰমেশ্বৰ তেওঁৱেই সৃষ্টি স্থিতি আৰু সংসাৰগতা আদি অলেখ জ্ঞান দান কৰিলে আৰু এনে লাগিল যেন সেই জ্ঞানে অন্ধলাক অৰ্থাৎ অন্ধক দিব্য চকু দান কৰিলে হয় ৰাম বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয়
ভয়ান দেৱ ধৰ্ম জানিলো মায়াময় ভয়াচিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক ডংকিলে কহৰ পেটেহু গৈল পৰলোক বান্ধৱ কৃষ্ণত মই ভৈলো পৰিচয় আন দেৱ ধৰ্মক জানিলো মায়া মই তেওঁলোকে প্ৰদান কৰা জ্ঞানৰ দ্বাৰা মই কৃষ্ণৰ সৈতে ভালকৈ পৰিচয় হলো অৰ্থাৎ কৃষ্ণৰ মাহাত্ম্য জানিলো কৃষ্ণৰ বাহিৰে অন্য দেৱ দেৱী পূজাৰ ধৰ্ম যে সকলো মায়া মই বুজি পালো আচিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক দংখিলে সৰপেটেহু গৈল পৰলোক মোৰ বৃদ্ধ মাতৃয়ে মোক প্ৰতিপালন কৰি আছিল তেওঁ সৰ্পদংশনৰ ফলত পৰলোক গমন কৰিলে ৰাম হেন দেখি আমাৰ দাস হৈল মন উত্তৰ দিশ লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ হেন দেখি আমাৰ উদাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ সেই দেখি আমাৰ মনত বৰ উদাস হ'ল আৰু উত্তৰ দিশলৈ গতি কৰিলো বহুত গাঁও চহৰ নদ নদী পৰ্বত পাহাৰ অতিক্ৰম কৰি ঘোৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰিলো ৰাম বন মধ্যে দেখিলো বিচিত্ৰ বৰ স্নান পান কৰি ভৈলো ষষ্ঠকলে বৰ অয়াখনে বহিলো শিশু তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে সেই বনৰ মাজত এটি বিচিত্ৰ সৰোবৰ দেখিলো তাতে স্নান কৰি এজোপা অশ্বত্থ অৰ্থাৎ আহঁত গছৰ তলত বহি হৃদয়ত কৃষ্ণৰ ৰূপ ধৰি ধ্যান কৰিলো বাপ বান্ধৱ ভকতবৃন্দ কথাটো অলপ মন কৰিবচোন নাৰদে কৈছে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে তেওঁ কৃষ্ণক হৃদয় কমলত বহুৱাই চিন্তা কৰাৰ কথা কৈছে আমি সাধাৰণ মানুহে কওঁ তেওঁক চিন্তা কৰিবলৈ সন্মুখত এটা মূৰ্তি বা এখন ছবি লৈহে চিন্তা কৰোঁ আচলতে হৰি অৰ্থাৎ কৃষ্ণ আমাৰ হৃদয়তে আছে মাধৱ গুৰুজনাই কৈছে নহয় হিয়াটো থাকন্ত হৰি বুলি সেই হৃদয়ত থকা হৰিক চিন্তা কৰিলেই হৰিৰ কৃপা লাভ কৰিব পাৰি সেই হৃদয়ত থকা হৰিয়েই দিব্যৰূপ ধৰি ভকতৰ দিব্য চকুৰ সন্মুখত দেখা দিয়ে সেই একেই ঘটনা ধ্ৰুৱৰ ক্ষেত্ৰতো ঘটিছে ধ্ৰুৱই কৃষ্ণক হৃদয় কমলত ধৰি চিন্তা কৰি থাকোঁতে কৃষ্ণই দিব্যৰূপ ধৰি সন্মুখত দেখা দিওঁতে ধ্ৰুৱই নিজৰ হৃদয়তহে দেখা পাইছোঁ বুলি অনুভৱ কৰি আছিল পিছত কৃষ্ণই অৰ্থাৎ শ্ৰী বিষ্ণুই বাহিৰৰ পৰা ধ্ৰুৱৰ গালত স্পৰ্শ কৰি দিয়াতহে সন্মুখত দিব্য চকুৰে দেখা পাইছিল ৰাম উপজিল প্ৰেম ইয়াতি
দ্ৰৱ ভৈল চিত ঝৰে নয়নৰ নীৰ তনুৰু মাঞ্চিত দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক উপজিল প্ৰেমৱাতি দ্ৰৱ ভৈল চিত্ত ঝৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত দেখিলো সাক্ষাতে মই ঈশ্বৰৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক এইদৰে ধ্যান কৰি থাকোঁতে কোটি চন্দ্ৰৰ সমান পোহৰ প্ৰকাশ কৰি মূৰ্তি ধৰি মোৰ সন্মুখত দেখা দিলে তেওঁৰ ৰূপ দেখি ভক্তিপ্ৰেমত মোৰ চিত্ত দ্ৰৱিত হৈ গ'ল আৰু আনন্দৰ চকুৰ পানীৰে মোৰ শৰীৰ ৰোমাঞ্চিত হৈ গৈছিল আনন্দ হিন্দুত মন মজিলৈ আমাৰ গুচিল দেহত মোৰ মোহয় অহংকাৰ ৰাম কতক্ষণে প্ৰভু পাছে ভৈলয় অন্তৰ্ধান কৃষ্ণকণে দেখি দুনাই কৰো ধ্যান আনন্দ হিন্দুত মন মজিলে আমাৰ গুচিল দেহত মোৰ মোহ অহংকাৰ কতক্ষণে প্ৰভু পাছে ভৈল অন্তৰ্ধান কৃষ্ণক নেদেখি দুনাই কৰোঁ ধ্যান তেওঁক দেখি মোৰ মন আনন্দ সিন্ধুত অৰ্থাৎ আনন্দৰ সাগৰ হেন আনন্দত মন মজিল আৰু মোৰ দেহ মোহ আৰু অহংকাৰ ভাৱ নাইকিয়া হ'ল খন্তেক দেখা দিয়েই প্ৰভু কৃষ্ণ অন্তৰ্ধান হৈ গ'ল প্ৰভু কৃষ্ণক নেদেখি মই দুনাই ধ্যান কৰিব ধৰিলোঁ তথাপি নপাওঁ লাগ মাধৱ বন্ধুক কান্দিলো অনেক শোক হেলে পুতে বুক এখনে আছিলা হৃদয়ত দেখা দিয়া কৈক গলা বন্ধু বুলি ঢাকুৰিলোহিয়া বাৰে বাৰে ধ্যান কৰাটো মই মাধৱ বন্ধুক অৰ্থাৎ কৃষ্ণক দেখা নাপায় বুকুত শোকৰ ফুলে বিন্ধা যেন অনুভৱ কৰি প্ৰভু এইমাত্ৰ মোক হৃদয়ত দেখা দিছিলা এতিয়া কলৈ গলা বুলি হিয়া ঢাকুৰি কান্দিব লাগিল হয় ৰাম অনন্ত হৰে আকাশত শুনিলো বচন এৰিও মোক লাগি বালক ক্ৰন্দন নতু গুচৈ হামকে নৰমল যত নপাইবা মুহুৰ দেখা হয়াৰ ইজন মত অনন্তৰে আকাশত শুনিলো বচন এৰিও মোক লাগি বালক ক্ৰন্দন নতু গুচৈ সাম্যকে মনৰ মল যত নপাইবা মুহুৰ দেখা আউৰ ইজন মত মই এইদৰে কান্দি কান্দি থকা অৱস্থাতে আকাশবাণী হ'ল সেই বালক মোৰ কাৰণে ক্ৰন্দন নকৰিবা যেতিয়ালৈকে তোমাৰ মনৰ মল সম্পূৰ্ণৰূপে নুগুচে এই জনমত আৰু মোক দেখা নাপাবা ৰাম মোৰ গুণ নাম মাত্ৰ
কৰিও কীৰ্তন পাইবা ইয়াৰ জন্মত সদায় দৰিখন তেজিয়া নিন্দিত দাসী পুত্ৰকলে বৰ পাইবি মোৰ পাৰিষদি তনু শ্ৰেষ্ঠতৰ। প্ৰভু ভগৱন্তই ক'লে, এতিয়া তুমি মোৰ গুণ নাম কীৰ্তন কৰি থাকা, অহা জনমত মোক সদায় পাবা। আৰু দাসীৰ পুত্ৰৰ দেহ ত্যাগ কৰি শ্ৰেষ্ঠতৰ মোৰ পাৰিষদি তনিও লাভ কৰিব পাৰিবা। হয় ৰাম হৈবে নাৰদ নাম দিব্যৰূপ ধৰ ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ। হেন শুনি ভৈল মোৰ মনয়ো পখাম অলাজ এৰি গায়া ফুৰু কৃষ্ণ গুণ নাম। হৈবেক নাৰদ নাম দিব্যৰূপ ধৰ ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ। হেন শুনি ভৈল মূৰ মন উপখাম লাজ এৰি গায়া ফুৰু কৃষ্ণ গুণ নাম। আকাশবাণীৰ ৰূপত প্ৰভু ভগৱন্তই মোক ক'লে, সেই জন্মত তোমাৰ নাম হ'ব নাৰদ আৰু তোমাৰ দিব্যৰূপ চেহেৰা হ'ব আৰু নিৰন্তৰ লোকসকলক হৰি কীৰ্তন কৰি পবিত্ৰ কৰি দিবা। সেই কথা শুনি মোৰ মন শান্ত হ'ল আৰু মই লাজ কাজ এৰি কৃষ্ণৰ গুণ নাম গাই ফুৰিব ধৰিলোঁ। কৃষ্ণৰ চৰিত্ৰ যত সুমৰু মনত অনন্তৰে আহি ভৈল কালয়ো উপগত। পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে ভাইলো পাৰিষদি তনু ভকতিৰ বলে। কৃষ্ণৰ চৰিত্ৰ যত সুমৰু মনত অনন্তৰে আহি ভৈল কাল উপগত। পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰিষদি তনু ভকতিৰ বলে। এইদৰে কৃষ্ণৰ চৰিত্ৰৰ গুণ কীৰ্তন গাই থকাত অৱশেষত আহি কাল উপগত হ'ল, অৰ্থাৎ মৃত্যুৰ সময় উপস্থিত হ'লহি। আৰু কৃষ্ণৰ ভকতিৰ কৃপাত শৰীৰৰ কৰ্ম বন্ধ চিন্দি অৰ্থাৎ দাসীৰ পুত্ৰৰ দেহ ত্যাগ কৰি পাৰিষদি তনু অৰ্থাৎ শৰীৰ লাভ কৰিলোঁ। হয় ৰাম সেহি সময়ত আহি মিলিল প্ৰলয় প্ৰৱেশিলো মই গয়া ব্ৰহ্মাৰ হৃদয়। তাহানে মানস পুত্ৰ শুয়া ভৈলো জাত দেখা ভকতিৰ কেন মহিমা সাক্ষাৎ। সেই সময়তে সৃষ্টিত মহাপ্ৰলয় আৰম্ভ হ'ল, অৰ্থাৎ সৃষ্টি পুনৰ নিৰ্মাণৰ বাবে আগৰ সৃষ্টিসমূহৰ বিনাশৰ সময় আহি পৰিল। সেই সময়তে মই গৈ ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰিলোঁ। আকৌ পুনৰ সৃষ্টি আৰম্ভ হোৱাত মই ব্ৰহ্মাৰ মানস পুত্ৰৰূপে জন্ম ল'লোঁ। চোৱাচোন ব্যাস ভকতিৰ কেনেকুৱা মহিমা। কৃষ্ণ বাপ বান্ধৱ সমস্ত, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিলোঁ। আপোনাসৱ সকলোলৈকে কৃপাময় কৃষ্ণই কৃপা কৰক, ভালে ৰাখক, এয়ে প্ৰাৰ্থনা। কৃষ্ণ হৰি ৰাম কৃষ্ণ।